মই মেকআপ কৰিছোঁ প্ৰথম এই নাকটো আপুনি দেখিছেনে প্ৰথমতে মই এইটোৱে আউটলাইনিং কৰি ল'লোঁ তাৰপৰা এইটো আপুনি নামটো ৰ'ব নামটো কৰি দিছোঁ লিপ আই পেঞ্চিল এইটোৱে ভিতৰটো কালাৰ কৰিলোঁ তাৰপৰা এই আইলিনাৰ এই ডাই আঁকিলোঁ আৰু ভিতৰত মই এই ৰঙাটো দিলোঁ আৰু এই দুটা মিক্স কৰি দিছোঁ আৰু লিপষ্টিক মই এইটো লৈছোঁ এইটো আপুনি ফ্লিপকাৰ্টত এভেইলেবল হ'ব আৰু এয়া ফুটটো দেখিছে ফুটটো মই এয়া আঁকিছোঁ তাৰপৰা এয়া ডাই আইলিনাৰ তাৰপৰা মোৰ এতিয়া খজুৱাইছে এইটোৱে এনেকৈ কৰি দিলোঁ তাৰপৰা এই ছাইডত দেখিছে এয়া ফাৰ্ষ্ট এনেকৈ আঁকি ল'লোঁ তাৰপৰা এনেকৈ কৰি দিলোঁ এনেকৈ চকু লগা হৈ গ'ল বাৰু তাৰপৰা দেখিছে এনেকুৱা হয় আৰু মই এতিয়া আপোনাক কিবা এটা কৰি দেখাব পাৰিম এনেকৈ কৰি কৰিলোঁ নহয় এনেকৈ কৰি দিম এয়া দেখিবলৈ পাইছে মই গৈ নাপাওঁ কেনেকুৱা চকু চেলাই মই এইটোৱে কৈছোঁ এইটো নামটো গম নাপাওঁ লিখা নাই এইটোৱে কৈছোঁ এইটো চকু চলাই কেনে ৰাখিবলৈ মই বেলেগত ইউজ কৰিছোঁ আপুনি যদি এইটো মই কেপ লগাই দিছোঁ দেই আপুনি যদি এই মেকআপটো পাবলৈ